আজি মোৰ এই ভিডিঅ'টো চাই থকা প্ৰতিজন দৰ্শকৰ মংগল কামনা কৰি মই ভিডিঅ'টো কৰিব গৈ আছো। আজি মই তোমালোকক যেটো প্ৰাণীৰ বিষয়ে ক'বলৈ গৈ আছো, এই প্ৰাণীটো এক প্ৰকাৰৰ ক্লেম হয় আৰু ক্লেম কোমলদেহী প্ৰাণী ৰাজ্যৰ অন্তৰ্গত প্ৰাণী হয়, যাক ইংৰাজীত মলস্কা বুলি কোৱা হয়। মলস্কা ৰাজ্যৰ অন্তৰ্গত প্ৰাণী কিছুমানৰ বহি আৱৰণটো অৰ্থাৎ বাহিৰৰ যেটো আৱৰণ, সেই আৱৰণটো খোলা আকৃতিৰ হয়। যেনে শামুক জাতীয় যিবিলাক প্ৰাণী, সেই প্ৰাণীবিলাকৰ আমি প্ৰায় দেখা পাওঁ যে ইহঁতৰ বাহিৰৰ যেটো আৱৰণ, সেই আৱৰণটো খোলা আকৃতিৰ হয়। কিন্তু ক্লেম জাতীয় যিবিলাক প্ৰাণী, সেই প্ৰাণীবিলাকৰ বাহিৰৰ যেটো আৱৰণ হয় অৰ্থাৎ খোলা যেটো থাকে বাহিৰৰ, সেই খোলাটো সম্পূৰ্ণৰূপে দুটা অংশত বিভক্ত হয়। সম্পূৰ্ণৰূপে দুটা অংশত বিভক্ত হলে তেনেবোৰ প্ৰাণীক আমি ক্লেম বুলি কওঁ। গতিকে আজি মই যেটো প্ৰাণীৰ বিষয়ে ক'বলৈ গৈ আছো, সেই প্ৰাণীটোৰ বাহিৰৰ যেটো আৱৰণ, সেই আৱৰণটো সম্পূৰ্ণৰূপে দুটা অংশত বিভক্ত হয়। কিন্তু ইয়াৰ দেহৰ এটা অংগৰ এক বিশেষ কাৰ্যকলাপৰ বাবে ইয়াক ইলেক্ট্ৰিক ক্লেম বা ডিস্কো ক্লেম বুলি কোৱা হয়। প্ৰাণীবিধক এনেদৰে কোৱাৰ কাৰণ হ'ল যে এই প্ৰাণীবিধৰ মুখৰ একেবাৰে অগ্ৰ অংশৰ পৰা বৈদ্যুতিক তৰংগ কিছুমান বিকিৰণ হৈ থাকে, যাৰ বাবে এটা ডিস্কো বল জ্বলি থকাৰ নিচিনা দেখি। প্ৰাণীবিধৰ বৈজ্ঞানিক নাম হৈছে চিটনইডছ এলছ আৰু ইয়াৰ বসতিস্থল হৈছে মধ্য ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল, ইণ্ডোনেছিয়াৰ পৰা পালাও দ্বীপ পৰ্যন্ত আৰু নিউ কেলেডোনিয়ালৈ ই বিস্তৃত। প্ৰথম অৱস্থাত এই প্ৰাণীবিধৰ অগ্ৰ অংশৰ পৰা নিৰ্গত হোৱা এই বৈদ্যুতিক তৰংগৰ নিচিনা দেখা এই পৰিঘটনাটোক বায়'লুমিনেচেন্স পৰিঘটনা বুলি ভবা হৈছিল। বায়'লুমিনেচেন্স পৰিঘটনা হ'ল এক প্ৰকাৰৰ পৰিঘটনা যে কিছুমান প্ৰাণীয়ে ইয়াৰ দেহৰ কিছুমান অংগৰ পৰা এক বিশেষ ধৰণৰ পদাৰ্থ নিৰ্গত কৰে আৰু এই পদাৰ্থবিলাক বায়ুত থকা অক্সিজেনৰ সংস্পৰ্শত আহিলে সি জ্বলি উঠে। উদাহৰণ হিচাপে জোনাকী পৰুৱাৰ যেটো পোহৰ, সেই পোহৰটো এক প্ৰকাৰৰ বায়'লুমিনেচেন্স পৰিঘটনা হয়। কিন্তু পিছৰ পৰ্যায়ত যেতিয়া পৰীক্ষাৰ সহায়ত গম পোৱা গ'ল যে এই পৰিঘটনাটো কোনো ধৰণৰ বায়'লুমিনেচেন্স পৰিঘটনা নহয়। 2013 চনত লিনছে ডগাৰ্টি নামৰ জীৱবিজ্ঞানৰ বিজ্ঞানী এগৰাকীয়ে এই প্ৰাণীবিধৰ ওপৰত এক পৰীক্ষা কৰিছিল আৰু তেওঁ পৰীক্ষাত উল্লেখ কৰিছিল যে চিটনইডছ এলছ নামৰ এই প্ৰাণীবিধৰ বৈদ্যুতিক তৰংগ নিৰ্গত কৰাৰ যিটো পৰিঘটনাটো বিশ্লেষণ কৰিছিল। তেওঁ কৈছিল যে এই প্ৰাণীবিধৰ অন্তৰ্ভাগৰ যিটো কোমল মঙহাল যিটো কোষৰ তৰপ থাকে, যাক ইংৰাজীত মণ্টল বুলি কোৱা হয়, এই প্ৰাণীবিধৰ মুখৰ অগ্ৰভাগৰ মণ্টলৰ কাষৰীয় অংশখিনি এক বিশেষ ধৰণৰ কোষেৰে গঠিত। এই কোষখিনিত এক বিশেষ ধৰণৰ সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ গোলাকাৰ আকৃতিৰ চিলিকাৰ কিছুমান কণা থাকে আৰু এই চিলিকাৰ কণাসমূহে পোহৰৰ ৰশ্মি সহজে প্ৰতিফলন কৰিব পাৰে। পোহৰৰ ৰশ্মি প্ৰতিফলন কৰিব পৰা এই কোষৰ তৰপৰ ঠিক বিপৰীত ফালে অন্য এবিধ কোষৰ তৰপ থাকে, যিটো কোষৰ তৰপে পোহৰৰ ৰশ্মি শোষণ কৰে। এতিয়া এই প্ৰাণীবিধে প্ৰতি ছেকেণ্ডত পোহৰৰ ৰশ্মি প্ৰতিফলন কৰিব পৰা এই কোষৰ তৰপটো কেতিয়াবা প্ৰকাশিত কৰে, আকৌ কেতিয়াবা সেই অংশখিনি লুকাই ফালে যিটো অংশই পোহৰৰ ৰশ্মি শোষণ কৰে সেই অংশখিনি সি প্ৰকাশিত কৰে। তেনেকে সি প্ৰতি ছেকেণ্ডত অৰ্থাৎ অতি কম সময়ৰ ছেকেণ্ডৰ মূৰে মূৰে এই পৰিঘটনাটো কৰি থকাৰ কাৰণে দেখাত এনেকুৱা লাগে যে সেই অংশখিনিৰ পৰা এক বিদ্যুৎ তৰংগ নিৰ্গত হৈ আছে। শিক্ষাৰ পৰা এইটো গম পাইছিল যে এই ধৰণৰ কোনো বিদ্যুৎ তৰংগ এই প্ৰাণীবিধে কোনো নিৰ্গত নকৰে, অৰ্থাৎ ই এক ধৰণৰ পোহৰৰ ৰশ্মিহে প্ৰতিফলন কৰে। 2016 চনত বিস্তৃত পৰীক্ষাৰ দ্বাৰা লিনছে ডগাৰ্টিয়ে এইটো গম পাইছিল যে এই প্ৰাণীবিধে এনেদৰে এই কাৰ্যকলাপটো কৰাৰ কাৰণ হ'ল প্ৰাণীটোৱে তাৰ যিটো শত্ৰু, সেই শত্ৰুৰ পৰা বাচিবৰ বাবে অৰ্থাৎ সেই শত্ৰুক ভয় খুৱাবৰ কাৰণে সি এনেধৰণৰ পৰিঘটনাটো কৰে আৰু লগতে এই প্ৰাণীটোৱে তেওঁৰ প্ৰজাতিৰ কোনো প্ৰাণীক আকৰ্ষণ কৰিবৰ বাবেও এনেকুৱা ধৰণৰ পৰিঘটনাটো কৰে। খাদ্য হিচাপে চিটনইডছ এলছে সাগৰৰ পানীৰ তলত থকা শেলাই জাতীয় কিছুমান উদ্ভিদ খায় আৰু লগতে কিছুমান প্ৰাণীৰ সৰু সৰু যিবিলাক পোৱালি, সেই পোৱালিবিলাক ই আহাৰ হিচাপে গ্ৰহণ কৰে। আজিৰ এই ভিডিঅ'টো চাই নিশ্চয় তোমালোকৰ ভাল লাগিল। এনেকুৱা ভিডিঅ'লৈ পুনৰ মই আহিম।